Hi, my dear friends, ladies and gentlemen. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰথমে মই আপোনালোক সকলোকে মোৰ ইউটিউবৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আজি মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী জিলাৰ বাণীগুছিত অৱস্থিত এই পেপচি কোম্পানীৰ বাকৰিত। আৰু এই পেপচি কোম্পানীটোৰ কাম কাজ দিনে ৰাতি কেনেদৰে পূৰ্ণগতিত চলি আছে তাৰ এটি ভিডিঅ' মই লৈ আহিছোঁ। তেন্তে চাওক এই ভিডিঅ'টো। ये प्लांग का नाम क्या है? ये जो प्लांग का नाम क्या है? एमसीसी। वो एमसीसी कंपनी के अंदर में ना? चालू आपका हिसाब से कितने दिन लगेगा ये पेप्सी जब चालू होगा? 1.5 साल ना? अभी तो बिल्डिंग वगैरह काम चल रहे हैं ना?